নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ফিটকেৰিৰ অদ্ভুত গুণসমূহ ক'ম। 1 নম্বৰ, আপোনাৰ গাত ক'ৰবাত কাটিছে যদি এই কটাৰ পৰা তেজ ওলাইছে, আপুনি এই তেজ ওলোৱাটো বন্ধ কৰিবলৈ নোৱাৰিছে, তাত আপুনি ফিটকেৰি লগালে অতি সোনকালে আপোনাৰ তেজ ওলোৱা বন্ধ হয়। পইণ্ট নম্বৰ 2, আৰু দাঁত পোকে খাইছে বা দাঁত বিষাইছে, তাতো আপুনি ফিটকেৰি পানীত মিহলাই সেই বিষোৱা দাঁতত যোনটো দাঁত বিষাই আছে তাত আপুনি এই ফিটকেৰিৰ মিহলোৱা পানী দাঁতত লগালে আপোনাৰ দাঁত বিষ ভাল হয়। আৰু আপোনাৰ গাত মানে খুজুলি আছে নেকি? আছে যদি আপোনাৰ গাত আপুনি কি কৰিব, নাৰিকলৰ তেলত কপোৰ মিহলি কৰি ৰ'দত আধা ঘণ্টা শুকাই থ'ব। মিহলি কৰি আধা ঘণ্টা শুকাই থোৱাৰ পিছত সেই তেলখিনি আপোনাৰ য'ত খুজুলি হৈছে তাত লগাই দিয়ক। আপোনাৰ খুজুলি একদম নাইকিয়া হ'ব। আপুনি দোকানৰ পৰা বিটেক্স কিবা কিবি কিনিব নালাগে, আপোনাৰ নাৰিকল তেল এটা কিনিব 10 টকা লয়, আৰু কপোৰটো আছে ঘৰত, এই মিহলিখিনি লগাই দিব। আপোনাৰ খুজুলি একদম নাইকিয়া হয়, ডেইলি লগাই থাকিব কিন্তু। আৰু আপোনাৰ চুলিত ডেণ্ড্ৰফ আৰু ওকণি আছে নেকি, মানে উফি আৰু ওকণি, তাত আপুনি কি কৰিব পাৰিব উফি আৰু ওকণি মানে গুচাবলৈ। নাৰিকলৰ তেল 200 গ্ৰাম লৈ তাত কপোৰ এটা ভাঙি দি ৰ'দত থৈ দিয়ক। তাৰ পাছত এটা গোল নেমু চেপি দি মিহলাই কৰি এই তেল মানে প্ৰত্যেক দিনে লগাই থাকিব। তাৰ পিছত আপোনাৰ চুলিত থকা উফিৰ লগতে ওকণিৰ সমস্যাও নোহোৱা হয়। এনেকৈ ইলছৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। আপুনি প্ৰতিদিনে এনেকৈ ৰোগৰ ওপৰত এটা ভিডিঅ' পাই থাকিব। আজিলৈ ইমানতে সামৰি দিছোঁ। বাই বাই।